আজি ক'ত আছোঁ আৰু মোৰ লগত আছে মোৰ ছোৱালী আৰু সম্পূৰ্ণ এটা বেলেগ ফিলিংছ মানে কি সম্পূৰ্ণ পৰিবাৰ দি আহি আছোঁ আমি মন্দিৰ আহিছিলোঁ কিন্তু বিশেষলি এতিয়া বৰ্তমান পাৰ্কত সোমাইছোঁ আৰু পিছফালে ৱাইফ চাব পাৰে লাজ কৰিছে কিন্তু ওলাবলৈ হ'লেও অলপ চলপ উলিয়াই দিছোঁ আৰু আপোনালোকক মই এটা বস্তু দেখাম চাব বহুত মজাৰ মানে বহুত বিউটিফুল হৈ আছে আৰু ইয়াত মানে চাওক পানী কেনেকুৱাকৈ ওপৰলৈ উঠি আছে আৰু মই বৰ্তমান আজি চাওক ওচৰত যাব নোৱাৰি বেছি পানীটো মানে আহি যায় আৰু ছোৱালীজনী চাওক বহুত এনজয় কৰি আছে তাই এয়াই আৰু সৰু সৰু ক্লিপ দিবলৈ চেষ্টা কৰোঁ বেছি দীঘল ভিডিঅ' বনাবলৈ অসুবিধা হয় সেইটো কাৰণে অলপ সৰু সৰুকৈ ক্লিপটো বনাই আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ আৰু দি আছোঁ আৰু এনেকৈয়ে দি থাকিম বৰ্তমান এয়াৰ পাৰ্কত আজি বতৰটো ডাৱৰীয়া আৰু ৱেডাৰো চাব পাৰে অলপ কিমান এটা বেলেগ হৈ আছে আৰু এইবিলাকে চাওক আৰু এখন ওচৰত আছে কাঠৰ দলং আৰু ইয়াত বিশেষলি নাও চাও চলাব পাৰে কিন্তু বৰ্তমান নাওকেইখন এতিয়া নাই পানীটো অলপ শুকাই গ'ল সেইটো কাৰণে নাওটো বৰ্তমান চলাই নাই কিন্তু আগতে ইয়াত মানে নাও চাও সম্পূৰ্ণ চলিছিলে আৰু মানে কি টিকেট কৰে আৰু উঠি যাব পাৰে মানে কি নাও ধুনীয়াকৈ এটা ৰাউণ্ড মাৰিব পাৰে এইটো চাব পাৰে সম্পূৰ্ণ এইটো ৰাউণ্ড দি এনেকৈ ৰাউণ্ড মাৰিব পাৰে কিন্তু বৰ্তমান পানী ইয়াত শুকাই গ'ল সেইটো কাৰণে নাও চাওবিলাক চলালে নহ'লে আপোনালোকক নাও উঠি কিনি দেখালোঁ হয় চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাপোৰ্ট কৰিব আজিলৈ ইমানে ধন্যবাদ।